যেতিয়া জীৱনে তোমাক হিট কৰে তুমিও জীৱনক হিট কৰা। যেতিয়া জীৱনে তোমাক প্ৰত্যাহ্বান দিয়ে প্ৰতিটো প্ৰত্যাহ্বান স্বীকাৰ কৰা। তোমাৰ হাৰ এইটোত নহয় যে তুমি কিবা আঘাত পাই পৰি গৈছা। পৰি যোৱাটো তোমাৰ হাৰ নহয়, হাৰ পৰি উঠিব নোৱাৰাত হয়। পৰি যেতিয়া উঠিব নোৱাৰা তেতিয়া বহুত দুখ লাগে। যেতিয়া কিবা ডাঙৰ ফেলিয়াৰ আহে তেতিয়া মটিভেশ্যন সম্পূৰ্ণৰূপে শেষ হৈ যায়। দুখ লাগে যেতিয়া কিবা এটা পোৱাৰ পূৰ্ণ চেষ্টা কৰিও নোপোৱা। মনত ৰাখিবা, যেতিয়া জীৱনে তোমাক বাৰে বাৰে পেলাই দিব তেতিয়া কি তোমাৰ উঠাৰ ক্ষমতা আছে? তুমি কি উঠিব চেষ্টা কৰা? তুমি কি সেই দুখটো নেওচি আগবাঢ়ি যাব ৰেডি আছা? যদি হয় তেন্তে এইটোৱে সেই মোমেণ্টটো হয় যেতিয়া তুমি 99% মানুহৰ পৰা আগবাঢ়ি 1% মানুহৰ শাৰীত আহি যাবা। কোনো কথা নাই তুমি কিমান সময় লগাইছা, কিমান শক্তি লগাইছা, কিমান ত্যাগ কৰিছা, কিমান পইচা লগাইছা। যদি লগাই দিছা তেন্তে ৰৈ নিদিবা, পিছুৱাই নাযাবা। জয়ী হ'ব আছেতো হ'ব আছে, ইয়াৰ বাহিৰে কোনো অপশ্যন নাই। জীৱনে তোমাক আঘাত দি পেলাই নিশ্চয়, কিন্তু জীৱনে তোমাক কেতিয়াও হৰুৱাব নোৱাৰে। হাৰি যোৱাটো আমাৰ চইচ। আমি নিজে হাৰ মানি হাৰি যাওঁ, কিন্তু জীৱনে আমাক হৰুৱাব নোৱাৰে। কিবা এটা পোৱাৰ বাবে যদি তুমি পৰিশ্ৰম কৰা আৰু তুমি সেইটো নোপোৱা, এইটো কেতিয়াও হ'বই নোৱাৰে। কিন্তু তাৰপিছতো যদি তুমি পুনৰ উঠি পুনৰ পৰিশ্ৰম কৰা, অপ্ৰাণ চেষ্টা কৰা, বাৰে বাৰে চেষ্টা কৰা, তাৰপিছতো সফল নোহোৱা, এনেকুৱা কিন্তু হ'বই নোৱাৰে। কিয়নো প্ৰকৃতিয়ে কেতিয়াও অন্যায় নকৰে। তুমি বাৰে বাৰে সফলতাৰ কাৰণে বেলেগ বেলেগ কাম কৰি প্ৰাণ লগাই দিছা আৰু কোনো এটা কামতো যদি সফল নোহোৱা, এনেকুৱা হ'বই নোৱাৰে। কিয়নো প্ৰকৃতিয়ে কেতিয়াও অন্যায় নকৰে। কেৱল চৰ্ত এইটো যে কেতিয়াও হাৰ মানি নল'বা। শ্ৰেষ্ঠ সেইজন যাৰ হৃদয় ভাঙিছে, সপোন ভাঙিছে, আপোন মানুহ দূৰ হৈছে, তথাপিও তেওঁ কয় মই হাৰ মানি নলওঁ, মই আগবাঢ়ি যাম। বয়সে মানুহক ভাগৰাব নোৱাৰে, আঘাতে মানুহক পেলাব নোৱাৰে। যদি জেদ আছে জিকিব তেনেহ'লে হাৰো হৰুৱাব নোৱাৰে। আৰু এইটো সদায় মনত ৰাখিবা, দুৰ্বল তুমি নহয়, দুৰ্বল তোমাৰ সময়। আৰু সময় সকলোৰে সলনি হয়। তুমি কেৱল তোমাৰ কৰ্তব্য কৰ্ম কৰি যোৱা, তোমাৰ বিজয় নিশ্চিত আছে।